দোস্ত নিজৰ কামৰ কাৰণে পাগলপন এনেকুৱা এটা বেমাৰ য'ত যিকোনো এজন মানুহৰ গাত লাগি যায় নহয় তাক সফল কৰিয়ে এৰে। কিয়নো এনেকুৱা পাগল মানুহৰ জিতৰ কাৰণে তাক সবল কৰিবলৈ বাধ্য কৰায়। য'ত কিছুমান নৰৰ মানুহক ৰাতিপুৱা এলাৰ্ম উঠাই দিয়ে আৰু এনেকুৱা পাগল মানুহক সিহঁতৰ সপোনবোৰে উঠাই দিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবা। এইজন হ'ল মাইকেল ফেল্পছ, পৃথিৱীৰ সকলোতকৈ বেছি মেডেল জিকা ছুইমিঙৰ বাদশ্বাহ। তেওঁ 4টা অলিম্পিকত 28টা মেডেল জিকিছিল আৰু আজিলৈকে না কোনোবাই কৰিব পাৰিছে না কোনোবাই কৰিব পাৰিব, আৰু এইজন পাগল মানুহে কৰি দেখুৱাই দিছিল। তেওঁ 7 বছৰ বয়সতে ছুইমিং শিকা ষ্টাৰ্ট কৰি দিছিল। 2004 চনত এই মানুহজনে পাব্লিকলি এনাউন্স কৰি দিছিল যে নেক্সট অলিম্পিকত 8 গ'ল্ড মেডেল জিকিম, আৰু এই কথা শুনি সকলোৱে তাক ঠাট্টা কৰিবলৈ লৈছিল। কিন্তু এই পাগল মানুহে এইবোৰ মানুহবোৰৰ কথাকে মটিভেট বনাই লৈছিল আৰু দিনত 12 ঘণ্টা প্ৰেক্টিছ কৰিছিল। 2007 চনত হঠাৎ এদিন তাৰ এক্সিডেণ্টৰ কাৰণে হাত এটা ফ্ৰেকচাৰ হৈ যায়। তাৰপিছত ডক্টৰে তাক 2008 চনত অলিম্পিকত পাৰ্টিচিপেট কৰিবলৈ মানা কৰিলে। কিন্তু এইজন মানুহ তাৰ গেমৰ কাৰণে যি তাৰ পাগলপনে তেওঁ এই বছৰ ভৰিৰে ছুইমিং কৰিব শিকিলে আৰু নিজকে ইমান প্ৰেক্টিছ কৰিছিল আৰু ইমান সমস্যাৰ মাজতো অলিম্পিকত পাৰ্টিচিপেট কৰি ৱৰ্ল্ড ৰেকৰ্ড বনাই 8 গ'ল্ড মেডেল নিজৰ নাম কৰি লৈছিল। ইয়াকে কয় জিত আৰু পাগলপন, আৰু এনেকুৱা পাগলপন লাখৰ মাজত এজনৰ তাতহে পোৱা যায়। আৰু নিজৰ কামৰ প্ৰতি থকা পাগলপনে এনেকুৱা কিছুমান জিদ্দি মানুহক জিৰোৰ পৰা হিৰো বনাই দিয়ে। সেইকাৰণে যি কৰিব বিচৰা তাৰ কাৰণে জিত আৰু পাগলপন থাকিব লাগে, আৰু যি কাম তুমি কৰিব বিচৰা তাক এনেকৈ কৰা যাতে তোমাতকৈ ভাল কোনো কৰিব নোৱাৰে। কিন্তু এইজন মানুহে আমাৰ নিচিনা অৰ্ডিনাৰী আছিল, কিন্তু তাৰ অৰ্থনৈতিক মাইণ্ডছেট, ফেশ্বন আৰু তাৰ হাৰ মানিব নলগা এটিটিউডে সিহঁতক এক্সট্ৰাঅৰ্ডিনাৰী বনাই দিয়ে। দোস্ত এনেকুৱা মানুহৰ পাগলপন তাৰ কামৰ প্ৰতিহে আহে, কিন্তু তাক দুনিয়াখনতো দেখা পায় কিন্তু কপি কৰিব নোৱাৰে, কিয়নো এই পাগলপন মেটচ কৰাৰ কাৰণে সকলোৱে সাহস কৰিব নোৱাৰে। সেইকাৰণে নিজৰ কামৰ প্ৰতি ইমান পাগলপন লৈ অনা যি তোমাক দেখি বেলেগ মানুহে মটিভেট হৈ যায়। মইতো তোমাক মটিভেটহে কৰিব পাৰিম, কিন্তু ডিচিশ্যন তুমি নিজে ল'ব লাগিব যে নিজৰ কামৰ কাৰণে তুমি পাগলপন হ'বা নে নৰ্মেল হ'বা, আৰু তাক পোৱাৰ কাৰণে যি জান লগাই দিওঁ।